সঁচাকৈ ন্যায় পাবনে জুবিন দা? শ্যামকণ মহন্ত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচলতে সম্পৰ্ক কি? এইটো আমাৰ প্ৰশ্ন। নতুন অধ্যায় আৰম্ভ হৈছে নে এইটো কেৱল ৰাজনৈতিক কৌশল? নমস্কাৰ, মই উমিদ। বিগত কেইদিন ধৰি ছ'চিয়েল মিডিয়াত চলিছে বহু বিতৰ্ক। জুবিনৰ মৃত্যুক লৈ কোনোবাই কৈছে এই দুয়োৰে সম্পৰ্ক হ'ল বহু পূৰ্বৰ, আৰু আন কোনোবাই কৈছে প্ৰাণৰ শিল্পীৰ ন্যায় লাগে। কিন্তু প্ৰশ্ন একেই, এই সম্পৰ্কৰ পিছে সত্য কি? আমি সকলোৱে বিচাৰোঁ শ্যামকানু মহান্তৰ আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ মুখ্যমন্ত্ৰীৰ যি মন্তব্য দিছে, প্ৰতিটো আসামবাসীয়ে সচেতন হোৱাৰ প্ৰয়োজন। ই এক গুপ্ত ৰাজনৈতিক পৰিকল্পনা হ'ব পাৰে। এই বিতণ্ডাৰ মাজত জনতাই চাই জুবিনৰ মৃত্যুৰ সঠিক তদন্ত। জুবিনৰ আদৰ্শ অনুসৰণ কৰি আমি সকলোৱে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে যুঁজ দিব লাগিব জুবিনৰ ন্যায় সৰাত। পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সেয়াই হ'ব লক্ষণীয়। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা। তেতিয়ালৈকে নজৰ ৰাখক অ'কে উমিদত, য'ত সত্যৰ অনুসন্ধান অব্যাহত থাকে। আৰু এনেধৰণৰ ভিডিঅ' চোৱাৰ বাবে ফেচবুক পেজৰ পৰা যদি চাই আছে, পেজটো ফ'ল' কৰি ভিডিঅ'টোত লাইক কৰি কমেণ্টত আপোনাৰ মতামত জনাব। আৰু ইউটিউব চেনেলৰ পৰা যদি চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ ফিডবেকটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। ধন্যবাদ।